নমস্কাৰ সকলোলৈকে। গৰম কেনেকুৱা পৰিছে বাৰু আপোনালোকৰ ফালে? বহুত গৰম লাগিছে, সেইকাৰণে ভাবিলোঁ এই গৰমত মছলাজাতীয় বস্তু খাই একদম ভাল নালাগে, অলপ পিটিকা টাইপৰ ঠাণ্ডা কিবা খাওঁ। সেইকাৰণে এয়া আলু পুৰি পিটিকা কৰি ল'লোঁ, মাছো আছিলে ৰাতি, সেয়া গৰম কৰি লৈছোঁ অলপ। তাৰপৰা এয়া আলু পিটিকা যোগাৰ কৰিছোঁ, আলু পিটিকা, পুদিনা চাটনি, পুদিনা ঘৰৰে বাৰু, আৰু চাটনি আনি পেলাই বোলো আজি অলপ ঠাণ্ডা ঠাণ্ডা কিবা খাওঁ, ইমান গৰম পৰিছে। এই আলুখিনি পিটিকা কৰি লৈছোঁ। তাৰপৰা ৰাতিয়ে ভাত তিয়াই ৰাখিছিলোঁ, বোলো আজি নাই, ইমান গৰমত এনেও তিনিবেলা ভাত খোৱা হয়ে, গৰম গৰম ভাতগাল আৰু কিমান খাম, সেইকাৰণে ঠাণ্ডা ভাতে খাওঁ বুলি আৰু যোগাৰ কৰিছোঁ। এয়া থালখন সজাই লৈছোঁ। মাছ আৰু পুদিনা চাটনিটো বিশেষকৈ বহুত টেষ্টি হৈছিলে আৰু এয়া নেমু পিঁয়াজ, কি যে শান্তি পাইছে শৰীৰটোৱে খাই, আপোনালোকে কেনেকৈ খাইছে পইতা ভাত জনাবচোন। আৰু এয়া বৌয়ে মই থালখন সজাই লৈ ধুমা ধুম খাইছোঁ আৰু বহুত ভাল লাগিলে।